হিরো এসে হন্ডা লয় হন্ডা লয় এসে হিরো হন্ডা কেনে এস আমার ক্যামেরা আমার ফার্স্ট শুটিংও এইটো দি স্টার্ট হৈছিল এন্ড সেকেন্ড শুটিংও এইটো দি স্টার্ট হ'ব এইটো কোনটো দেখাৰ খানা হয় এইটো যে আইডিয়াটো মই ওলাইছো এতিয়া সবে খাব ইয়াতে চামুচ নাই হাতেদি খাইছো বাপৰে বাপ ইমান কষ্ট হৈছিল সেইকাৰণে মই এনেকৈ খাই আছো গ্ৰেট মেগি की है चांदी 100 टका बिल्लो मेरे दिल का सोना बिखरा ये तेरी चांद बालियां है होठों पे ये गालियां Hey guys, পুনৰ এটা নতুন ভিডিঅ' মোৰ হল আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল সো আজি ফাইনালি আমাৰ শৰ্ট ফিল্মখনৰ সেকেন্ড শুট আছে এন্ড আমি আনিব গৈছো কি নাস্তা হিৰো এসে হন্ডা লৈ এসে মেগি বনাব পাৰা পাৰো হিৰো হন্ডা লৈ এসে ই বনাব মেগি এন্ড ফাইনালি আমাৰ বজাৰ কৰা হৈ গ'ল কি ললা ব্ৰেড লৈছে মেগি লৈছে আৰু দুটা কণী লৈছে মেগি কোনে বনাই আছে মই বনাই আছো মেগি ওয়াও মেগি বনাই আছে মেগিত মছলা বেছি হৈছে দেই একো নালাগে বে মেগিত মছলা বেছি দি দিছে বে নাজানে বে আমি বনাম বুলি কৈছিলো নহয় মেগি আমি বনাম বুলি কৈছিলো মকলো কোনে দিবি না নাই কোনে নিদু এ কণী ভাঙি দিব লাগব এনেকে ভাঙি দিম নেকি অ এনেকে ভাঙি দিব লাগব পিছত হয় অলপমান হৈ লওক মছলা বেছি দিছা কিন্তু ব্ৰেড খাম আবে ব্ৰেড খাম তাতে নাখাও এ আবে ব্ৰেড খাম সো গাইস আমি এতিয়া ব্ৰেড খাম এন্ড বাসন ধুইছো ব্ৰেড খাবৰ কাৰণে নুকুমাই বে ইমান ডাঙৰ বাসন এটাত মেগি লম এটাত ব্ৰেড লম ফুল পাৰ্টি কোনে দুটা গেলা এনেকা থাকিল বে কণী দুটা আমি ফ্ৰাই কৰি খাওয়া নেকি খাই দিবা খাব পাৰা কিন্তু হৈছে বলা এইটো ব্ৰেড মেগি মেগি খাবা নেকি আগত এইটো আহি গৈছে মেগি মেগি আহিছে মেগি ওই মেগি কই ব্রেড মেগি ব্ৰেডৰ লগত ইস মেগি বাপৰে বাপ এইটো কোনটো দেখাৰ খানা হয় এইটো এইটো আইডিয়াটো মই ওলাইছো এতিয়া সবে খাব নাখাও আমি কেনেকে লাগব বাপৰে বমি নহলে হ'ল খালি টেস্টি লাগব বে খাইছা গাইস ইয়াতে চামুচ নাই হাতেদি খাইছো বাপৰে বাপ ইমান কষ্ট হৈছিল ই এফালে মেগি জেলি ব্রেড তিনিটা মিক্স কৰি খাই আছে ভোক লাগছে বে ভোক লাগছে বহুত কাম করলো কেক হৈ গৈছি বে কেক হৈ গৈছি মেগি নহয় কেক গাইস কেক ভোক তুমি আমার বহুত কষ্ট করলো ইমান খাইছে তাৰ পিছতো বোলে ভোক লাগি আছে আমি কোৱা নাই হয় নেকি ব্ৰেডৰ মাজত মেগি সোমাই কোনে খাইছিলে অলপমান আগত মই খাইছো তো কিন্তু মোৰ আচলতে ভোক লাগিছে মোৰ গাইজ জাষ্ট এইটো খাইছে খাই উঠি এইটো খাইছে এতিয়া ভাবক ইহঁতৰ পেট নে আৰু কিবা কষ্ট কৰিলো যে বহুত গাইজ হাৰ্ট এটেক হৈ যাব লাগিছে এতিয়া অলপৰ কাৰণে নহ'লে behind the scene এক সেকেন্ড ফোনটো অহা নাইতো ও মেসেজ কৰা সিনটো লৈ লো আগত মেসেজ কৰি থাকা মেসেজ কৰি থাকা ৰবা মেছেজ চিনটো আহিব লাগিব ন আহিব ৰবা হা ৰবা 3 2 1 পো ফোনটো হাততে লৈ থাকা মেসেজ দি কোৱা যায় কোৱাছিলে হেল্ল' কি কৰি আছা মই আছো কথা পাতি তোমাৰ লগত নাই কৰা একো নহয় দিয়া বাৰু বুজি পাইছো মই দেখা কথা And guys, finally আমাৰ শর্ট ফিল্মখনৰ কাম অলৰেডি কমপ্লিট হৈ গ'ল বাকি আৰু আছে বহুত সিন আছে টাইম লাগিব এনে ফালে আমাৰ সকলোৱে চাই আছে শর্ট ফিল্মৰ ক্লিপ কেনেকুৱা হ'ল নে কি এইফালে ইহঁতে কি কৰি আছে প্লিজ বনাইছো আমি
ৰিলছ বনাই আছে ষ্টেণ্ড বনাইছো ষ্টেণ্ড ৰিলছ বনাই আছে এণ্ড এনেকৈ আমাৰ সকলো কাম কমপ্লিট হৈ গ'ল চ' ভিডিঅ'টো আমি ইয়াতে এণ্ড কৰোঁ এইটো কাৰ মোবাইল অ' কাৰ ফোন এইটো পৰি যাবচোন এনেকৈ চ' ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব আৰু লগতে যদি আমাৰ চেনেলটো নতুন হয় কি কৰিব সাবস্ক্রাইব ছাবস্ক্ৰাইব কৰি দিব নে কি বাই 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 বাই